নমস্কাৰ, আজি হৈছে 6 আগষ্ট আৰু আজি দিনটোত ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। এনেধৰণৰ খবৰসমূহ নিতেও চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনটো সিলেক্ট কৰক। তো আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম খবৰটো হৈছে সলনি কৰা হ'ল ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ নাম। এতিয়াৰে পৰা ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ নাম মেজৰ ধ্যানচন্দ খেলৰত্ন বঁটা বুলি জানিব পৰা যাব। আজি ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ নাম সলনি কৰি মেজৰ ধ্যানচন্দ খেলৰত্ন বঁটা হিচাপে সলনি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখযোগ্য যে ৰাজীৱ গান্ধী খেলৰত্ন বঁটা হৈছে ক্ৰীড়া ক্ষেত্ৰৰ বিভিন্ন উপলব্ধিৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা সৰ্বোচ্চ সন্মান আৰু এই বঁটা ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী স্বৰ্গীয় ৰাজীৱ গান্ধীৰ নামেৰেই নামাকৰণ কৰা হৈছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ নাম সলনি কৰি নতুন নাম ৰাখিছে ধ্যানচন্দ খেলৰত্ন বঁটা হিচাপে। এতিয়া দিব বিচাৰিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। ড্ৰাগছৰ বাবে 2.5 বছৰীয়া পুত্ৰক বিক্ৰী কৰিলে পিতৃয়ে। মৰিগাঁৱৰ লাহৰীঘাটত ভয়ংকৰ ঘটনা। ড্ৰাগছ আসক্ত পিতৃয়ে বিক্ৰী কৰিলে পুত্ৰ সন্তানক। ড্ৰাগছৰ বাবে 40,000 টকাত 2.5 বছৰীয়া সন্তানক বিক্ৰী কৰিছিল পিতৃয়ে। আধাৰ কাৰ্ড বনোৱাৰ চলেৰে মোমায়েকৰ ঘৰৰ পৰা লৈ গৈছিল নিজৰ পিতৃয়ে আৰু ড্ৰাগছ ক্ৰয় কৰিবলৈ নিজৰ পুত্ৰ আমিনুলক গৰৈমাৰীৰ এগৰাকী মহিলাৰ হাতত বিক্ৰী কৰিছিল। অৱশেষত মাতৃৰ অভিযোগৰ ভিত্তিত দুয়োকে গ্ৰেপ্তাৰ কৰিছে লাহৰীঘাট আৰক্ষীয়ে আৰু ইতিমধ্যে শিশুটিক উদ্ধাৰ কৰি মাতৃক চমজাই দিয়ে আৰক্ষীয়ে। এই মুহূৰ্তত দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। খবৰটো হৈছে মাদ্ৰাছা টেট উত্তীৰ্ণই নাপায় শিক্ষকৰ চাকৰি। ৰাজ্যৰ প্ৰি ছিনিয়ৰ আৰু ছিনিয়ৰ মাদ্ৰাছাসমূহ সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ পাছত মাদ্ৰাছা টেট উত্তীৰ্ণ কোনো প্ৰাৰ্থীক শিক্ষক পদত নিযুক্তি দিয়া নহয়। বৃহস্পতিবাৰে এই কথা বিধানসভাত স্পষ্ট কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। প্ৰশ্নোত্তৰ কালত AIDUFৰ বিধায়ক আমিনুল ইছলামে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে যিহেতু মাদ্ৰাছাসমূহ সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ কৰা হৈছে, সেয়েহে পূৰ্বৰ মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল এই বিদ্যালয়ৰ শিক্ষক পদৰ বাবে যোগ্য নহয়। উল্লেখযোগ্য যে মাদ্ৰাছাৰ বাবে পূৰ্বে অনুষ্ঠিত হৈছিল বিশেষ টেট। সেই অনুসৰি মাদ্ৰাছা টেট উত্তীৰ্ণসকলক সাধাৰণ টেটৰ সৈতে চামিল কৰাৰ দাবী উত্থাপন হৈ আছিলে। শিক্ষা বিভাগে প্ৰি ছিনিয়ৰ আৰু ছিনিয়ৰ মাদ্ৰাছাসমূহ বিলুপ্তি কৰি ইয়াক সাধাৰণ বিদ্যালয়ৰ সৈতে চালি কৰাৰ পাছত মাদ্ৰাছা টেট উত্তীৰ্ণসকলে মূল টেটৰ প্ৰাৰ্থীৰ লগত চামিল কৰাৰ দাবী তোলে। আজি শিক্ষামন্ত্ৰীয়ে কয় যে মাদ্ৰাছা টেট আৰু সাধাৰণ টেটৰ মাজত যথেষ্ট পাৰ্থক্য আছে। সাধাৰণ টেট 150 নম্বৰ হোৱাৰ বিপৰীতে মাদ্ৰাছা টেটত বহু বিষয় সন্নিৱিষ্ট নোহোৱাকৈ 100 নম্বৰ পৰীক্ষা অনুষ্ঠিত হয়। গতিকে কোনো কাৰণতে মাদ্ৰাছাৰ টেট সাধাৰণ টেটৰ সৈতে ৰিজাব পৰা নাযায়। সেয়েহে মাদ্ৰাছাৰ টেট উত্তীৰ্ণ সাধাৰণ বিষয়ৰ প্ৰাৰ্থীসকলক শিক্ষকৰ চাকৰিত মকৰল কৰা নহ'ব। এই মুহূৰ্তত দিব বিচাৰিছোঁ আৰু এটা সুখবৰ। 1 ছেপ্টেম্বৰৰ পৰা 22,000 অধিক শিক্ষা বিভাগত পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এই সুখবৰ সদৰি কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই আৰু ইয়াৰ বাবে বিশেষ বিজ্ঞাপনো দিয়া হ'ব আৰু 1 ছেপ্টেম্বৰৰ পৰাই বিজ্ঞাপনকে ধৰি সকলো কাম কাজ সম্পন্ন কৰা হ'ব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে। আৰু ৰাজ্য চৰকাৰে ঘোষণা কৰা মুঠ 1 লাখ চাকৰিৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব শিক্ষা বিভাগৰ পৰাই আৰু মুঠ 22,921টা পদত অনুমোদন দিব আৰু শিক্ষা বিভাগত অনুমোদিত কিন্তু খালী হৈ থকা 22,921টা পদবীত নিযুক্তি দিয়া হ'ব বুলি আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে।